গুড ইভিনিং ষ্টুডেণ্টছ, তাতে আমি সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10 চেপ্টাৰ 4.4 1 5 নম্বৰ কুৱেশ্যনছটো। কি কৈছে? মূলবোৰৰ প্ৰকৃতি নিৰ্ণয় কৰা। যদি বাস্তৱ মূল থাকে তেতিয়াহ'লে তাৰ মূলকেইটা আমি উলিয়াই দিব লাগিব। এতিয়া প্ৰকৃতি, ইয়াৰ পৰা আমি প্ৰকৃতিটো উলিয়াব লাগিব। যিহেতু প্ৰকৃতি উলিয়াবলৈ যাওঁতে ইয়াৰ আমি কোএফিচিয়েণ্টকেইটা ল'ব লাগিব। কি দিয়া আছে ইয়াত? a = 3, b = -5, c = 12 দিয়া হৈছে। ইয়াৰ পৰা আমি প্ৰকৃতি উলিয়াবলৈ যাওঁতে ফৰ্মুলাটো কি হ'ব? d = b² - 4ac। b মানটো কিমান? -5 হোল স্কুৱাৰ 4 × 3 × 12। এতিয়া চাওঁ, -5 25 মাইনাছ 12 144 হৈ গ'ল, 144 হ'ল। মাইনাছ কিমান হ'ব? 14 119। যিহেতু মাইনাছত ওলালে d = -0 মানটো যিহেতু d মানটো -19 ওলালে, <0 হোৱাৰ লগে লগে ইয়াত বাস্তৱ মূল নাই। ইয়াত কোনো বাস্তৱ মূল নাই। যদি মূল নাই আমি কৰিব নালাগে আৰু, যিহেতু বাস্তৱ মূল নাই এই কুৱেশ্যনটোত, গতিকে আমি আৰু ইয়াৰ পিছত আমি আৰু পিছলৈ যাব নালাগেই। কাৰণ যদি বাস্তৱ মূল থাকিলেহেঁতেন তেতিয়াহ'লে আমি তাৰ মূলকেইটা আমি উলিয়াই দিব লাগিলহেঁতেন। গতিকে যিহেতু ইয়াতে বাস্তৱ মূল নাই, গতিকে আমি আৰু ইয়াতে ষ্টপ কৰি দিলে হ'ল। গতিকে ইয়াত উলিয়াবলগীয়া অংকটোৰ এনচাৰটো এইখিনিতে ষ্টপ। থেংক ইউ। যদি ভাল লাগিছে